আৰু দেওবাৰে ইয়াত হেৰি মগজে আহি থাকছে। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই দীপিকাই স্বাগতম জনাইছোঁ। আজি দেখিছে ওলাই মেলি এইফালে যাবলৈ লৈছোঁ গাড়ীত, আৰু পিছফালে দেখিছে নহয় এইবিলাক যাবলৈ ওলাইছোঁ হাবুঙলৈ, হাবুং মন্দিৰলৈ যাব ওলাইছোঁ। তাত এইজনী টিনাৰ পৰীক্ষাৰ কাৰণে হেৰি কি কয় তাই যিহেতু এইবাৰ ফাইনেল দিব, হায়াৰ ছেকেণ্ডেৰী ফাইনেল, সেইটো কাৰণে তাই কুকুৰা এটা আগবঢ়াই দিছিলে, কুকুৰাত দিব আকৌ, আৰু কুকুৰা এটা দিব, তাৰপিছত আকৌ কেঁচা শৰাইও দিব। কেঁচা শৰাই তাই এখন দিব আৰু ময়ো এখন দেহা মানুহ আৰু ঘৰৰ চবৰে কাৰণে এখন দিম। তাৰপিছত সেয়াই আৰু চাই যাওক। আৰু এইজনী টিনা আহিছেতো দেখিলেই, আৰু এইফালে এজনী মা আহিছে গাড়ী চলাই আছে। আৰু আমাৰ অজয় নাহে, তাৰমানে সময় নাই, ব্যস্ত মানুহ যে দোকানত আছে, দোকানী মানুহ। তেনেহ'লে চাই যাওক, যিমানখিনি বাৰু দেখুৱাই যাম, চাই যাওক তেনেহ'লে। আৰু মোৰ চেনেলত যিসকলে আজি প্ৰথমবাৰ চাইছে ভিডিঅ', তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে আগৰ পৰাই বন্ধু হৈ আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এতিয়া আমি ধেমাজি পাইছোঁহি আহি আৰু ইয়াতে দেখা মানুহে কিবা খাব, তাক কিনি দিব লাগিব, একো নোখোৱাকৈ আহিছে যে ORS কিবা কিবি। আৰু তাই হেৰি ঘৰৰ পৰা অহাৰ পৰা সি তললৈ মোক মোবাইল চাই আহিছিলে যে, সেইটো কাৰণে অকণ মাথা ঘূৰাইছে, বমি কৰোঁ কৈছে। আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী এনেকৈ লৈ যায় গাড়ীত, মোবাইল চাবলৈ নিদিব, মোবাইল চালে মাথা ঘূৰাই বমি কৰিব লাগে। এয়া ধেমাজি টাউনত আমি আহি আছোঁ। আমি এতিয়া আহি বুটিকো পাইছোঁহি। এইডোখৰ ঠাই বুটিকো বুলি কয়, গাঁৱৰ ভিতৰ হয়। এইখন তাৰে বজাৰ হয়, গাঁৱৰ ভিতৰত মানে এইটো মেইন ৰাস্তা হয়, ঢকুৱাখানালৈ যোৱা, আৰু মাছখোৱাও যায় এইফালে দিয়ে। আৰু বহুত যাব লাগিব, গৈ থাকোঁ ব'লক একেলগে চবেই গৈ থাকোঁ। আৰু ৰাস্তাৰ পৰিৱেশ বহুত ধুনীয়া, চাওকচোন এইপিনে গোটেই গছে গছ, গোটেই চাৰিওফালে সেউজীয়া। আৰু এইখন নদী নে পুখুৰী, নদী চাগে এইখন। এতিয়া খৰালি হ'ল যে ইমান ধৰিব পৰা নাই, মাজতে দৰডোখৰতে পানীখিনি আছে যে। এয়া আমি আহি পালোহি। ইয়াতে এইখন হাবুঙলৈ হাবুঙৰ বাউণ্ডাৰী গেট হয় এইখন। ইয়াৰে দোকানবিলাক ইয়াতে আছে, ইয়াতে চাকি বন্তি কি প্ৰয়োজন হয় চব কিনিব পাৰিব ইয়াতে। আৰু এইফালে ছাইডৰ ফালে বাওঁ ছাইডত গাড়ী পাৰ্কিং কৰা জেগা। আজি কিন্তু বহুত মানুহ যে, ভিতৰতো বহুত গাড়ী আছে, এইফালে ইয়াতো আছে। আমি এতিয়া সোমাই আহি আছোঁ মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ মেইন গেট পোৱাগৈ নাই, কিন্তু এইখন বাউণ্ডাৰী গেটহে আমি সোমাই অহাখন। কৈফালে আমি মন্দিৰত আহি পালোহি, আৰু মন্দিৰত দেখিছেনে মানুহ কিমান ভিৰ হৈছে। আজি দেওবাৰ হয়, আৰু দেওবাৰে ইয়াত ভিৰে হয়, বহুত ভিৰ হয় দেওবাৰে। আমি সেয়া লোৱা নাই, সেয়া ল'ম আৰু এতিয়া লাইন পাতিব লাগিব যেন পাইছোঁ। এয়া মই ছাইডত শৰাই দুখন যোগাৰ কৰি লৈছোঁ, সজাই লৈছোঁ শৰাইকেইখন। তাত মানুহৰ পৰা তাৰমানে তাত ওচৰত নোৱাৰি ছাইডলৈ আহি লৈছোঁ।
আৰু শৰাই দিবলৈ যাওঁতে ভিতৰলৈ সোমাওঁতে ভিডিঅ' কৰিব আমাৰ এতিয়া সেৱালৈ হৈ গ'ল। সেৱা লওঁতে তেতিয়া দেখুৱাব নোৱাৰোঁ, তেতিয়া আৰু মানুহ বহুত বেছি হৈছে। মানুহ বেছি হোৱাৰ কাৰণে হেৰি ঠেলা হেঁচা যেনে তেনে গ'লোগৈ আৰু দেখুৱাব নোৱাৰোঁ। ইয়াতে আমি সেৱা ল'লোঁ। পৰিৱেশটো অকণমান দেখুৱাম। এতিয়া অলপ মানুহ কমিলে, আপুনি বহুত আছিলে আমি সেৱা লোৱা সময়। বেগ কেমেৰা অকণমান ভিতৰটো অকণমান দেখুৱাম। لبا العين عن المال يوسف الزاي مولك خالد بيته خالد فرانك لحظة আৰু এয়া মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। চাৰিওফালৰ নহয় বাৰু, এটা ছাইডৰখিনি দেখুৱাই দিছোঁ, ইটো ছাইডে যোৱা নাই মই ভিডিঅ' কৰিবলৈ। এইফালে চাওকচোন কিমান মানুহ আছে, মানুহৰ পৰা জেগাই নাইকিয়া আছে। আৰু এয়া চাওঁ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই দিছোঁ অকণমান। এতিয়া বহুত মানুহ কমিলে। আৰু সেইফালে খানা খাই আছে। গেটৰ পৰা গোটেই ভিতৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। গেটৰ ভিতৰৰ মন্দিৰৰ পৰিৱেশটো এইফালে এইবিলাক গাড়ী ৰখাই থোৱা আছে, ইয়াতে মানুহে খানা খাই আছে। আৰু এয়া মন্দিৰৰ পিছফালে আৰু এটা আছে, আপোনালোকে নিশ্চয় আহিছে, দেখিছে, দেখাসকলে বাৰু গম পাইছে। আৰু এইফালে আমি ফটো মাৰি আছিলোঁ সেৱা কৰাৰ পিছত, আৰু মাহঁতে ক'ত বহিলে গম নাপাওঁ, বিচাৰি ফুৰিছোঁ। আমি সেয়া ফটো মাৰি মেলি আজৰি হৈ পিনি এতিয়া ভাত খাবলৈ আহিছোঁ আৰু নাৰিকল খাই আছোঁ, প্ৰসাদ খাই আছোঁ। তাৰপিছত জেগা নাই কাৰণে আমি আহিছোঁ জংঘলৰ মাজত বহি লৈছোঁহি। এজনী এইফালে বহি আছে আৰু এইফালে এজনী মোক ভাগি আছে। উৰণি বান্ধি লৈ মোৰ লাজ লাগে বনোৱাকেইজনী দেখাই দিওঁ। আৰু এই আমাৰ বনাই আছে। এজনী জেঠাই, এইফালে চাওক, এইফালে চাওক, শাক কাটিছোঁ বুলি কওক। শাক কাটিছোঁ, আলু গুচাই আছোঁ, শিকাই দিছে কৈছোঁ। তাৰপিছত সেয়া দাদা হেৰি কৰিছে, কি কুকুৰা পুৰি আছে। অ' কেলৈ পুৰি থকা নাই? পুৰি আছে, মাংস পুৰিছে, গাহৰি মাংস সেইডাল গাহৰি এডাল খৰিকাত লগাই থোৱা আছে। তাৰপিছত এজনীয়ে মোৰ মায়ে কেমেৰাটো লাজ কৰি এইফালে পৰিৱেশ চাওক, কিমান গাড়ী, আমি জেগা নাপাই জংঘলৰ মাজত সোমাইছোহি।
আৰু এইখিনি গাহৰি পুৰি থৈ দিয়া আছে, এতিয়া চবে খাব আৰু এইফালে পিঁয়াজ আৰু হেৰি জলকীয়া কাটি থোৱা আছে, আৰু এইখিনি আলু মাংস বনাবলৈ ৰেডি কৰি থৈ দিয়া আছে। এইকেইজনী পুৰা গাহৰি পুৰি মাৰি আছে দেই। আৰু হাবুং যেতিয়া আহোমৰ ৰাজধানী, চবেই এইটো বস্তু খায়, কোনো এইটো বেয়া নাভাবে, খুৱাই খায় নোখোৱাই নাই। ঘৰতে পিচি আনিছে, ঘৰতে ইমান ধুৱাই আছে। হ'ব জলদি কওক। আমাৰ এতিয়া বনাই মেলি হৈ গ'ল, তাৰমানে এতিয়া খাবলৈ বহিছোঁ। আৰু ভোকত একেবাৰে ভোক লাগিলে কি নলগা হৈ গৈছেগৈ। এতিয়া 2টামান বাজিলে চাগে ন, 2টামানে বাজিলে এতিয়া। তাৰপিছত এয়া চবেই খাব, চবেই খাই আছে। আমি হাবুং মানে আহিলোঁ কেনে মানে মোৰ লগৰ এগৰাকীয়ে লগ কৰিলে, কালি গধূলি ফোন কৰিলে, তাৰপৰা আজি ৰাতিপুৱা মাতি আহিলোঁ। খাই লওঁ তেনেহ'লে, চাই থাকক আপোনালোকে। আৰু আমি ভাত পানী খাই আকৌ বেলেগ এঠাইলৈ যাম। বহুত ধুনীয়া ঠাই এডোখৰ আছে আমাৰ ইয়াতে, সেইডোখৰ ঠাই দেখুৱাম, চাই থাকক ভিডিঅ'টো। পানী খাই আজৰি হ'লোঁ, আৰু এতিয়া যামগৈ। আৰু যোৱাৰ আগতে বোলো ফটো দুখনমান মাৰি লওঁ, ৰিলচ বনাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত নেটটো নেপায়, সেইকাৰণে ৰিলচ বনোৱা হোৱা নাই। আৰু হাবুঙলৈ মই আগতে পাইছিলোঁ, কিন্তু আগতে তেতিয়াও বহুত মানুহ হৈছিলে, কিন্তু এতিয়া বহুত বেছি মানুহ, এতিয়া মানুহ থাকিব নোৱাৰা হৈছে। চাই যাব, এতিয়া আমি বেলেগ এডোখৰ জেগালৈ যাম বুলি ভাবিছোঁ। বেলেগ এডোখৰ জেগালৈ আহিম বুলি কৈছিলোঁ যে, এইডোখৰ আমি আহি আছোঁ। এয়া কি আপোনালোকে ধৰিব পাৰিছেনে? এইখন হৈছে ধেমাজি জেল। আমি জেলৰ কাষেদিয়ে গৈছোঁ, ক'ত বা যাম এতিয়া। চাই যাওক ভিডিঅ'টো, চাই গ'লে গম পাব। এতিয়া আমি আহি পাই গৈছোঁহি সেই ঠাইডোখৰ। আমি বাৰু ইয়াতে নানামো, অকণমান আগত নামিম। এইডোখৰ হৈছে লেচিয়া বিল বুলি কয়। ইয়াতে এখন বিল আছে, আৰু তাৰ কাষে কাষে এয়া সৰিয়হৰ খেতি কৰা হৈ আছে। আমি এতিয়া হাবুঙৰ পৰা আহিলোঁ। হাবুঙৰ পৰা আহি এতিয়া এইডোখৰ লেচিয়া বুলি কয়। ইয়াতে বহুত সৰিয়হৰ খেতি কৰে মানুহে, দেখিবলৈ বহুত ধুনীয়া লাগে। সেইকাৰণে এইখিনি সময়ত বহুত মানুহ আহে ইয়ালৈ। আজি আগতে বাৰু ইয়াত খানা খোৱা হেৰিটো নাছিলে, নাখায় ইয়াত কোনো খানা নাহে। আজিকালি আহে, বহুত মানুহ আহে আজিকালি খানা খাবলৈ। আমি বাৰু খাই আহিছোঁ তাতে। তাত হাবুঙৰ মন্দিৰৰ তাতো বহুত জেগা আছে, বহুত ডাঙৰ এটা এৰিয়া হয় তাত। কিমান বিঘামান বাৰু মই নাজানিম, বহুত বেছি 20 বিঘামান বেছি হ'ব চাগে। তাৰপিছত
সেই তাতে আমি খাই আহিছোঁ বহুত মানুহ ইতিমধ্যে আপোনালোকে ভিডিঅ'টো দেখিছেই আৰু এয়া আমি এতিয়া ইয়াত আহিছোঁ ঐ দেখোন সৰিয়হ হেৰি নগচিব দেই একো লছ নকৰিব এইবিলাক তাৰপিছত এতিয়া আমি ইয়াত এই বোলো সৰিয়হ আগতে আমাৰ ইহঁতে আহিছে টিনাহঁতে মই অহা নাই আজি প্ৰথম আহিছোঁ মই সঁচাকৈ বহুত ধুনীয়া লাগিছে ৱেইট কৰিব লাগিব আৰু মাহঁতে অহা নাই মাহঁতে ভাগৰ লাগিলে আৰু তাতে বহুত হেৰি কৰা হ'ল যে সেইটো কাৰণে অহা নাই সেইটো গাড়ীতে বহি আছে আমি কেইটাহে আহিছোঁ ইয়াতে ফটো মাৰিম আৰু তাত হাবুঙত এটা হেৰি কি আছিলেতো নেট একেবাৰে নাপায় ইয়াতে ৰিলচ বনাব চাগে বনাই লওক তাৰপিছত যামগৈ আৰু বেক কেমেৰা কৰি দেখুৱাইছোঁ পৰিৱেশটো ইমান ধুনীয়া গধূলি সময় হ'ল যে সেইটো কাৰণে ইমান ভাল হেৰি হোৱা নাই এয়া চাওক একেবাৰে নেদেখালৈকে ফটো মাৰিলোঁ ইয়াতো নেট নাপায় ৰিলচ বনাব নোৱাৰি কিনা মনটো দুখ একেবাৰে তাই ৰিলচ বনাব নাপালে যে ৰিলচ বনাবলৈ বাৰু মোৰ মন আছিলে তাৰপিছত হেৰি অকণমান ফটো মাৰিলোঁ কেইখনমান তাৰপিছত এতিয়া যাওঁগৈ বেলিও পৰিলে গধূলি হ'ব এতিয়া হেৰি ৰ'দ নাথাকিলে ফটো ভাল নুঠে বাৰু ৰ'দতহে ফটো ভাল উঠে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাই থাকিব তেনেহ'লে আজিলৈ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই